পুতে হয় না ইয়াত তই স্কুলত পঠাব লাগে না তই কাম কৰিব যাব দিব লাগে স্কুলত পঠাব লাগে এই সৰু ছোৱালী এটা কাম কৰা তই দিনটো মদ খাই থাকা সৰি দাদা ক্ষমা কৰি দিব আজি বোলে ছোৱালী কামত নপঠাবি হ'ব দাদা ক'ত মাৰিছা সঁচা কথা কওঁ ছাৰ ঠিক আছে মই গৈ আছো ঠিক আছে ছাৰ বৰুৱা ইয়াৰ ষ্টেটমেণ্টখিনি লৈ ল চাওক ছাৰ আপুনি চব কৈছে ৰামক দিছে মই কি কৰিব নোৱাৰো নেকি চাওক মিষ্টাৰ দত্ত যদি আপোনাৰ নিচিনা মই চব কথা ভাবিলোঁ এইখন চকী মই নাপালোঁগৈ আজি ছাৰ মোক মাতিছিল নেকি হয় এই ফাইলটো চব কেছখিনি আছে সিহঁতক ধৰি লৈ আহিবা ঠিক আছে ছাৰ অন্ধনি কিবে মই অন্ধনা তই অন্ধনা চাই চিন্তি সস্তা দিবি এই কাম মুখে উত্তৰ আছে কোনটাই কমাই দিছা তহঁতে আৰে আতে মই থাকা কি কৰিম হা কি কৰিবি হেল্ল' পুলিচ ষ্টেচন যো এতিয়া পুলিচে বা ধৰি লগা ইয়াত কি মাৰপিট কৰি আছে নেকি আজি জেলত ভাত খাবা যো ইমান দিনে তহঁতকে বিচাৰিছো বল হেল্ল' অঁ ঠিক আছে ঠিক আছে ঠিক আছে মই কৈ চাম প্ৰেম এটা কাম আছিলে ছোৱালী এজনক কিডনেপ কৰিব লাগিছিল পইচা যিমান লাগে ইমানেই দিব তুমিতো ইমান ডাঙৰ গুণ্ডা নহয় ছোৱালী কিডনেপ কৰিছে হ'লেও আমাৰ সপোন পূৰণৰ কথা আছিল পইচা যিমান লাগে ইমান দিব ঠিক আছে আমি কিডনেপ হয় ন কিডনেপ কৰোঁ ঠিক আছে কবি ঠিক আছে হেল্ল' বৰুৱা যোৱাকালি যে কিডনেপিং কেছটো আহিছিল তাৰ CCTV ফুটেজখিনি লৈ আহিব ছাৰৰ ৰুমত লৈ আহিব মই তাত আছোঁ ডেভিড নামৰ ল'ৰাটো যে আমি এৰেষ্ট কৰিছিলোঁ দুদিন আগতে তাৰ ওপৰত চকু ৰাখিব ঠিক আছে আপুনি আহি থাকক ছাৰ এই কিডনেপিং কেছটোত ফুটেজটো আহি গৈছে ছাৰ এইবোৰ কি দেখিছোঁ মই ছাৰ এইটো মই নহয় ছাৰ এইটো কোনোবা বেলেগ ছাৰ এইটো নাই ইয়াৰ কাৰণে ছাছপেঞ্চ হ'ব পৰা নহয় ছাৰ এইটো মই হ'ব নোৱাৰে ছাৰ মোক প্লিজ দুদিন সময় দিয়ক ছাৰ মই ইয়াক ধৰি আছোঁ ছাৰ ঠিক আছে দুদিন সময় দিলোঁ মই থেংক ইউ ছাৰ মই ধৰি আছোঁ ছাৰ
বস্তুটো ক কি পুলিচে বিচাৰি আছে মোক ঠিক আছে তই নাহিবি ইয়াত মই আছো ঠিক আছে যা চলা যা হেল্ল' মই নিশ্চয় ডক্টৰ ক'লোঁ মই দেৱিতা দবেজনে কৈছো মই জেলৰ পৰা ওলাই আহিছো জামিনত কিন্তু দেৱিতাটো মোক জনে জেলত পঠাইছিল সেইজন ল'ৰা জেলতে আছে সি বাচিব নালাগে জেলৰ ভিতৰতে তাৰ কাম তামাম কৰি দিলে কি হ'ল মাতিছিলি বোলে অ' ছাৰ আৰু তোৰ লগতে ক'ত গ'ল লগততো গ'ল এতিয়া মোৰতো কিবা ব্যৱস্থা কৰক ব্যৱস্থা মানে টকা যিমান লাগে সিমান দিম আপুনি উলিওৱা ব্যৱস্থা কৰক হ'ব মই কিবা ব্যৱস্থা কৰি ল'ম ঠিক আছে বাহ তহঁতৰ নিচিনা পুলিচৰ বাবেতো গোটেই পুলিচ বিলাক বদনাম হয় তই আমাৰ মাজত কিয় সোমাইছা তই কি ইচ্ছা কৰিলে খতম কৰি দিব পাৰো ছাৰ নহয় ইয়াক দিয়ক ই বহুত বকি আছে সিদিনা পৰা তোক মই চাই আছো কিয় চাই আছ কি এই একদম ভাল চলাই হেল্ল' ছাৰ সোনকালে পুলিচ থানা আহক ঐ ঘূৰা ডক্টৰ কালে চাওক